Welcome to my channel. আজি কফি কেক বনাইছিলো তো বলক চাও কেনেকৈ বনালো। এয়া ময়দা এক কাপৰ জোখত লৈছো আৰু ইয়াতে দিম এতিয়া বেকিং সোডা আধা চামুচ সৰু চামুচৰ তাৰ পিছত এড কৰিম বেকিং পাউডাৰ এচামুচৰ জোখত দিম সেম চামুচ ইউজ কৰিছো এচামুচ তাৰ পিছত নামমাত্ৰ নিমখ এড কৰিম কাৰণ মিঠাত নিমখ হলে খাই ভাল লাগে নামমাত্ৰ নিমখ আৰু তাৰ পিছত কোকো পাউডাৰ 2 চামুচৰ জোখত দিম আৰু এইখিনি ভালকৈ সালি লম বস্তুবোৰ সালি পেলাইহে ইউজ কৰিব কেকটো বনোৱাৰ সময়ত সালি নললে কেকটো ভাল নহব আৰু একে শেষত দিম মই চেনি একেলগেও দিব পাৰে গোটেখিনি ড্ৰাই বস্তু মোৰ চালনীখন সৰু মন কৰিছে চাগে সেইভাবে মই পাছত দিছো আৰু মই নৰমাল চেনি ইউজ কৰিছো মিক্সিত পেষ্ট কৰি লৈছো গুৰি কৰি লৈছো তাৰ পিছত ইউজ কৰিছো আপোনালোকে চেনিৰ হলনি মিল্ক মেডো ইউজ কৰিব পাৰে তেতিয়াও টেষ্টটো ভাল আহে আৰু এইখিনিও ভালকৈ সালি লম ভালকৈ সালি ললো গোটা গুটি বহুত উলাই দেখিছে আৰু প্ৰথমে ড্ৰাই ইনগ্ৰেডিয়েন্টছ খিনি ভালকৈ মিক্স কৰি লৈ তাৰ পিছত ইয়াতে কফি কেক হয় যদিও কফি একদম বেছি নিদিব তেতিয়া তিতা হৈ যাব কফি এচামুচৰ জোখত দিম মই হেখন চামুচেৰে এচামুচৰ জোখত দিম কফিখিনি গাখীৰত গুলিও দিব পাৰে মই এদৰে দিছো আৰু এতিয়া এইখিনি মিক্স কৰি লৈ তাৰ পিছত গাখীৰ দি মই মিলাই যাম মই আমুল তাজা ইউজ কৰিছো আপোনালোকে বেলেগ গাখীৰ লব পাৰে গাখীৰৰ হলনি পানীও ইউজ কৰিব পাৰে কিন্তু তেতিয়া টেষ্টটো অলপ বেলেগ আহে গাখীৰ দিলে টেষ্টটো বেছি ভাল আহে আৰু মই গাখীৰ অলপ কৈ দি গুটিখিনি মিলাই যাম ইয়াতে মই ভ্যানিলা এসেন্স দিয়া নাই বা কোনো ধৰণৰ এসেন্স এড কৰা নাই মই আনাই হোৱা নাই এসেন্স তো শেষ হৈছে তো যেতিয়া ভালকৈ সব খুলিব তেতিয়াহে আনিব পাৰিম তো এতিয়া যি বস্তু এভেইলেবল আছে হিয়া দিয়ে বনাইছো আৰু ইয়াতে মই এতিয়া তেল এড কৰিম মই ৰিফাইন তেল লৈছো আপোনালোকে তেলৰ হলনি বাটাৰ ইউজ কৰিব পাৰে ইয়াতে মই 2 চামুচৰ জোখত তেল দিছো আৰু এতিয়া এইখিনি ভালকৈ মিলাই লম আৰু এইখিনি হৈ গল ভালকৈ মিলাই কেক মোল্ডটো দি দিম আৰু মই যেহেতু আজি ওটিজিত বনাম তো ওটিজিটো অলৰেডি প্ৰিহিট হ'বলৈ দি দিছো মই 170 10 মিনিটৰ কাৰণে প্ৰিহিট হ'ব দিছো আৰু মই both সাইড মানে ওপৰ আৰু তলৰ দুইডাল ৰডে গৰম হ'বলৈ দিছো আৰু বেটাৰখিনি মিক্স কৰোতে লাহে লাহে মিক্স কৰিব লাগিব বেছি জোৰত মিক্স নকৰিব
আৰু এটা সাইডে পাৰিলে মিক্স কৰিব এতিয়া কেক মল্ডটো ৰেডি কৰি লম ইয়াতে অকমান তেল দি লম তেল দি ভালকৈ বাসনটো সানি লম আৰু তাৰ পিছত কেকৰ বেটাৰখিনি ইয়াতে ঢালি দিম আপোনালোকে মোৰ ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল বাটনটো প্ৰেছ কৰি থব আৰু এয়া ঢালি দিলো ঢালি অলপ বাসনটো তলফালে কুবাই দিব তেতিয়া তাত থকা এয়াৰ বাবলবোৰ নাকিয়া হৈ যাব তো এতিয়া এইখিনি ওটিজিত ভৰাই দিম মই ওপৰত অকমান ড্ৰাই ফ্ৰুটছ দি দিছিলো তো ওটিজিটো প্ৰিহিট অলৰেডি হৈ গ'ল তো এইটোত মই ভৰাই দিছো আৰু মই আধা ঘণ্টাৰ বাবে দিছো 30 মিনিট সেম 170 তে আছে এটো আধা ঘণ্টাৰ পাছত দেখাম এটো কি হল এটো আধা ঘণ্টাৰ পাছত উলাই আনিলো এটো ঠাণ্ডা হ'বলৈ দিম খলাডাল ভৰাই দিছো খলাডাল সাফা হৈ উলাই আহিছে কিন্তু এতিয়া নেকাটো ঠাণ্ডা হ'বলৈ দিম আৰু সব ঠাণ্ডা হৈ গল এতিয়া চুৰিখন ইদৰে ভৰাই দিছো ভৰাই চাৰিওফালে মানে ৰাউন্ড কে কেকটোৰ চাৰিওফালে চুৰিখন ইদৰে ঘুৰাই দিম ঘুৰাই দিলে এটো উলাবলৈ সুবিধা হয় আৰু প্লেট এখনত এটো উলিয়াই লম আৰু প্লেটখনত উল্টাকৈ থৈ তলফালটো অকমান কুবাই দিলে ধুনিয়াকৈ উলাই আহে আৰু কেকটো গৰমে গৰমে এইদৰে নুলিয়াব তেতিয়া ফাটি যাব একদম সম্পূৰ্ণ ঠাণ্ডা হ'ব দিব এটো সব ধুনিয়াকৈ উলাই আহিছে আৰু তল সাইডটো ধুনিয়াকৈ সিজিছে আৰু ধুনিয়া হৈছে দেখিব আৰু বহুত সফট হৈছে মই কাটি দেখাই দিছো চুৰিখন ভৰাওতে স্পঞ্জৰ নিচিনা হৈছে দেখিছে ধুনিয়াকৈ দাবি দাবি গৈছে আৰু কাটিও মই দেখাই দিও কেনেকুৱা হৈছে খাবলৈ বহুত টেস্টি হৈছে মইতো অলৰেডি খালোই আপোনালোকেও বনাব ঘৰত টেষ্ট কৰিব খাব বহুত ভাল হৈছে আৰু কফিৰ বৰ ধুনিয়া গন্ধ এটা ওলাইছে এইটো চাও কেকটো দেখিবলৈ বৰ ধুনিয়া হৈছে আপোনালোকে বনাব আৰু ঘৰত এনজয় কৰিব